কামাখ্যা মন্দিৰ গুৱাহাটী মহানগৰীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ ভাৰতত ব্যাপ্ত হৈ থকা মুঠ ৫১খন দেৱীপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠ এই কামাখ্যা মন্দিৰ। অসমৰ গুৱাহাটীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ হৈছে কামাখ্যা মন্দিৰ। এই মন্দিৰকে অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি ভবা হয়। অতি প্ৰাচীন কালৰ পৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতে শক্তি উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাই অতিশয় গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। কামাখ্যা মন্দিৰৰ নিৰ্মাণকৰ্তা হিচাপে প্ৰবাদ অনুসৰি নৰকাসুৰ আৰু ইতিহাস অনুসৰি কোচ নৃপতি মহাৰাজ বৃষসিংহ তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ৰ কথাকে জনা যায়। কামাখ্যা মন্দিৰৰ উৎপত্তি সংক্ৰান্তত কালিকা পুৰাণত এটা আখ্যান আছে। দক্ষৰ জীয়ৰী সতীয়ে পিতৃৰ ৰমতত মহাদেৱৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। সা সম্পত্তি নাইকিয়া দক্ষই মহাদেৱক সমূলি দেখিব পৰা নাছিল। এবাৰ দক্ষ ৰজাই এটা যজ্ঞ আয়োজন কৰিছিল, কিন্তু তালৈ জোৱাইক মহাদেৱক নিমন্ত্ৰণ কৰা নাছিল। তথাপিও সতীয়ে বিনা নিমন্ত্ৰণে পিতৃৰ যজ্ঞস্থলীত উপস্থিত হলগৈ। জীয়েকক দেখি দক্ষৰ খঙে চুলি আগ পালেগৈ আৰু মহাদেৱক ভৎসনা কৰিবলৈ ধৰিলে। স্বামীৰ বদনাম সহ্য কৰিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্ৰাণত্যাগ কৰিছিল। সতীৰ বিয়োগত মহাদেৱ শোকত বলিয়া হৈছিল আৰু সতীৰ মৃতদেহ কান্ধত তুলি বৃষ্টভূমি ফুৰিবলৈ ধৰিলে। এনেদৰে ঘঁৰি ফুৰোতে লাহে লাহে মৃতদেহটো গেলি শৰীৰৰ অংশবোৰ ঠাই ঠাই পৰি ৰল। সেই ঠাইত একোখন দেৱীপীঠৰ সূচনা হৈছিল। য'তেই তেনে অংশ পৰিল তাতে একোখন তীৰ্থস্থান গঢ়িল, আৰু সেয়াই হৈছে এতিয়াৰ নীলাচল পাহাৰত থকা কামাখ্যা মন্দিৰ। এই কামাখ্যা মন্দিৰ অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা ধামৰ দুৱাৰ বন্ধ ৰখা হয়। ফলস্বৰূপে সেইকেইদিন দেৱী দৰ্শন নিষিদ্ধ। চতুৰ্থ দিনত মন্দিৰ খোলাৰ লগে লগে দেৱীৰ স্নান পূজা প্ৰবৃত্তি সমাপন হোৱাৰ পৰাহে দৰ্শকে দেৱীক দৰ্শন কৰিব পাৰে। ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ভক্তই তিনিওদিন কামাখ্যা মন্দিৰৰ ওচৰ পাশে থাকি নাম কীৰ্তন কৰে। মন্দিৰৰ বাহিৰতে ধূপ দীপ জ্বলাই দেৱীক প্ৰণাম জনায়।